ৰহাত গীতে মাতে ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণ। ডক্টৰ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু দিৱস বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰহাৰ বিভিন্ন দল সংগঠনে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। অকনিৰ কবিতা ঘৰ অসমৰ উদ্যোগত আয়োজিত ডক্টৰ ভূপেন হাজৰিকাৰ একাদশ স্মৃতি দিৱসত শিশু অনুষ্ঠানটোৱে ৰহাত স্থাপন কৰা সুধাকণ্ঠৰ আবক্ষ মূৰ্তিত পুৱা বন্তি প্ৰজ্বলন কৰে ৰহাৰ ৰাজহচক্ৰৰ বিষয়া সোণাশ্ৰী ব্ৰহ্মই। আছু, এজেৱাইচিপি, তিৱা ছাত্ৰ সন্থা আদি বিভিন্ন সংগঠনৰ সদস্যসকল উপস্থিত থকা সুধাকণ্ঠৰ এই স্মৃতি দিৱসত বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ইপিনে প্ৰতি বছৰৰ দৰে এইবাৰো ৰহা মৎস্য ব্যৱসায়ী সন্থাই বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰে সুধাকণ্ঠৰ স্মৃতি দিৱস। ৰহা মাছ বজাৰ চৰাত অনুষ্ঠিত সংগীত সূৰ্যৰ স্মৃতি দিৱসত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আদিৰ লগতে গীত মাতৰ অনুষ্ঠান আৰু নাম প্ৰসংগ কৰা হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 11তম মৃত্যু বাৰ্ষিকী আমাৰ ৰহাৰ বিভিন্ন দল সংগঠনে অতি সুন্দৰকৈ উদযাপিত কৰি আহিছে। আৰু আটাইতকৈ উল্লেখযোগ্য কথা হৈছে যে ৰহাৰ মাছ ব্যৱসায়ী সন্থাই যোৱা 6 বছৰ ধৰি এই পুৰোধা ব্যক্তিজনীৰ এই মৃত্যু দিৱসটি অতি উলহ মালহেৰে উদযাপন কৰি আছে। আজিও তেখেতসকলে আমাৰ দিহা নামকে আদি কৰি বিভিন্ন নাম প্ৰসংগৰ ব্যৱস্থা কৰি তেখেতৰ মূৰ্তিত মাল্যাৰ্পণ কৰি পুষ্পাঞ্জলি প্ৰদান কৰি চক্ৰ বিষয়াকে প্ৰমুখ কৰি ৰহা অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি পুৰোধা ব্যক্তিজনৰ সন্মানাৰ্থে যি আয়োজন কৰিছে তাৰ বাবে আমাৰ সকলোৰে হৈ মাছ ব্যৱসায়ী সন্থাক আমি গভীৰ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।